ঘৰে পাই গ'লোঁ, কিন্তু লগতে চাওক মানে কি মই মানে মোৰ সন্মুখতে তাৰমানে গাইছ বস্তু এটা আছে আৰু হাতত মানে চাওক গাইছ মানে কি বস্তুটো আছে। গুড মৰ্নিং গাইজ, বাচি আছো দিয়ক কিবাকে গাইজ মানে চাওক মানে এইটো মানে কি ফাৰ্ষ্ট মানে ব্লগ চাওক মানে কি এইটো চেনেলত মানে এইটো মানে ফাৰ্ষ্ট ব্লগ লগতে মানে আগতে মানে কি বেলেগ এটা চেনেলত মানে ভিডিঅ' দিয়া আছিল, বাট মানে সেইটো ষ্ট্ৰাইক আহিছে, এইটো বাধ্য কৰি পেলাই। কিন্তু মানে গাইজ মানে চাওক মানে কি আজি মানে কি নতুন দিন, নতুন ব্লগ আৰু নতুন মানে গাইজ মানে বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ, ডাঙৰ নহয় বাট মানে একদম সৰু, বাট মানে ছাৰপ্ৰাইজটো মানে কি মোৰ কাৰণে ডাঙৰ আৰু আপোনালোক। আৰু চাওক গাইজ এতিয়া ধুনীয়াকৈ মানে চাহটো খাই লওঁ লগতে মানে চাওক মানে প্ৰত্যেকে ভাবিব পাৰে মানে কি মানে ইন্ট্ৰটো কেনেকৈ দিলা কি বাচি আছো দিয়ক কিবাকে। চাওক মানে কি এই চেনেলটো মানে গাইছ মানে ব্লগ চেনেলটো মানে কি এটা ৰিলেটিং ৰাখছো, মানে মোৰ বিশ্বাস কৰিম 90% মানে কি আমাৰ মিডিল ক্লাছ ফেমিলিৰ মানুহবিলাকৰ মানে কেনেকুৱা ধৰি লওক আমাক যদি কেতিয়াবা যদি সোধে, কাৰণ চাওক মানে আমাৰ প্ৰব্লেমবিলাক বহুত, বিশেষকৈ ল'ৰাবিলাকৰ আমাক যদি কোনোবাই যদি সোধে যে কি খবৰ ভাই, আমি কি কওঁ বাচি আছো দে কিবাকে এনেকৈ কওঁ। তো চাওক মানে কি মানে এইটো তাৰমানে কি বহুত তাৰমানে কি এনেকুৱা টাইটেল যিটো মানে কি গাইছ মানে বহুতৰ লগত মিলে, তো সেইকাৰণে চেনেলটোৰ নামো গাইছিলে ৰাখি দিছোঁ বাচি আছো দিয়ক কিবাকে ব্লগছ। সেইকাৰণে মানে কি বাচি আছো দিয়ক কিবাকে গাইছ। তো যি কি নহওক মানে ধুনীয়াকৈ চাহখিনি খাই লওঁ গাইছ মানে কি বৰ্তমান আছোঁ পাঠশালাত, লগতে চাওক মানে কি ইয়াত মানে ফ্লাইঅভাৰ হৈ আছে গাইছ, মানে আজিকালি মানে কি ফ্লাইঅভাৰ মানে বহুত ইম্পৰ্টেণ্ট দিয়ক, সেইকাৰণে দিছে। মানে চাওক মানে কি মই মানে বৰ্তমান আছোঁ মানে বৰপেটা ৰোডত, আৰু লগতে মানে কি কিয় আহিছোঁ প্ৰত্যেকে মোৰ বিশ্বাস গম নাপায়, বাট মানে হ'লেও এটা হিন্দীও চাওক মানে কি এইফালে আছে এটা বেংক, আৰু গাইছ মানে ইয়াত মানে গাইছ বহুত গাড়ী আছে চাওক, আৰু এইটো ইয়ামাহা ডিলাৰ। তো মানে কিয় আহিছে মোৰ বিশ্বাস বহুতে গম পাইছে, বাট মানে গম নাপালেও গাইছ ঘৰত যাম, যাই পেলাই মই দেখাই আছোঁ মানে কি কাৰণে আহিছোঁ। দিছি আমি এটা বেলেগ হেলমেট এটা এড কৰিম, মানে ভাল হেন এইটো মানে একদম সিনে এইটো মানে কি কেনেকুৱা নাৰিকলৰ খোলা হেন, এইটো পৰিলে ডাইৰেক্ট ফাটি যাব। বাকী চাওক মানে কি যোনে গাইছ মানে যাৰ বাইক আছে প্লিজ মানে ভাল হেলমেট ইউজ কৰক। মই মানে ভালকৈ পইচা মানে ইনভেষ্ট কৰি ভাল এটা হেলমেট কিনিম, আৰু লগতে গাইছ মানে আজি মানে বাইবে সেনেকৈ ব্লগটো আপলোড কৰোঁ, এডিট কৰি আপলোড কৰোঁ। আৰু ফাৰ্ষ্ট ব্লগ আছিল গাইছ মোৰ মানে কিবা অলপমান ভুল হ'ব পাৰে, লগতে কথাবিলাক মোৰ ভালকৈ মানে কি আগৰ জোচত মানে ভাবোঁ মই ওলোৱা নাই, মানে আগতে মানে যিহেতু মানে একমাহ মই ভিডিঅ' কৰা বাদ দি দিছোঁ। চাওক মানে আগতে মোৰ এটা চেনেল এটা আছিল যিটোত মানে কি ষ্ট্ৰাইক আহিছে, তো সেইকাৰণে আমি মানে ভিডিঅ' দিব নোৱাৰা হৈ গৈছোঁ। লগতে এইটো চেনেলত মানে ভালকৈ কণ্টিনিউ কৰিম, আৰু আহি থকা দিনবিলাকত গাইছ মানে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। লগতে বাইকৰ ভিডিঅ' দি থাকিম গাইছ, দিয়ক বাই বাই।